এইকেইটা কি এইকেইটা বস্তু নহয় নেকি এইকেইটাই হে যাও নাই মানে কি what does it mean আৰু কি কি আছে উলিওৱা ভালে ভালে উলিয়াই দিয়া না বেটো না তুমি ইমান বিন্দাস বহি আছা আমি গোটে দোকান বিচাৰি ফুৰিছো তুমি বিন্দাস এ তলতে লপলে বহি আছা হা না বেটো কি নাই বাইদো নাই এইটো বেগৰ ভিতৰত কি আছে চাও এইটো একে বুকুত বান্ধি বহি আছে look at this নকৰ কি নকৰ তাৰমানে এতিয়া মই এটা থৈ যাও লৈ যাও নহয় সিজ কৰি এটা আছে দিদি এটা খুলি ভাঙি দি এইটা গটা কোনো ৰেভিনিউ কথা নাই এটা খুলি বাইরে ভাঙি এক লাস্ট ভাঙি এটো প্ৰথমতে এটো সিজ কৰি ল এইটা এই সাইড এখন সাইড কৰা ইয়া কাগজখন আছে বাদি কি হয় কাগজ এই ৰেনুকা কাগজখন আছে মই লগতে পোৱা নাই যে নহয় ঘৰত থোৱা যায় ইয়াত এটো ঘৰত থোৱা বস্তু নহয় নহয় ঘৰত থোৱা বস্তু নহয় যোনটো দোকানত থাকিব লাগে দোকানত থাকিবা এইটা খোলা নাহে বাই বাই সইব লাগে নিকে এটা কথা আৰু কি আছে ননে কাইটো মাতো ওটা রামো দাও বোর্ড আছে কমলা ভাই পিস চলো চলা মাইলো এফালে চাবি খাও চাবি বাইরে উঠো আর এখানে ডিজাইন করো হ্যাঁ একদম চলো itu উপর করো itu উপর করো নাই এটা কি আছে খালি আছে নেকি এটা বটল আও সরিদা কত বল পাইছো আর এটা খুলো দীপ তুমি ফটো নহ মুরডা কারণে এই ভিতর কমাই দাও এটা না এটা আর কোন আছে সাম 22 পেলাই দিলো আপনার জায়গাত মই পোৱা নাই পিছত মোক পিছত ইয়লা বহুল দিবিতনা আনজো নাই নাই এটা তো সব নাই নাই হবো বাইদো 20 আনো বেশি 20 আনো he is accepting it listen না ভরি he is accepting it আমি 20 নদী পার ইভালো বানো ডকুমেন্ট বিচাইলাম না এবিলাক পালু ন অলরেডি বিচাইলাম পোস্ট অফিস পিও পিও বলো তাহলে বলো থালা লৈ যাও বালগিটা এটা ভাঙি মা এইটা বস্তুটা মই ভাঙি লম ডেস্ট্রয় কৰি ল কোড সেই জায়গাটা দিও নালাগে পিছৰ পৰা হয়তো আনটো আজা হয় কোড চাই দিছে গুড এইফালে ভাঙি দিও মাৰি পালে হয় না মাৰি দিলে হ'ল তোলা মন নল এটা ভাঙি দিলে হ'ল পাৰি ওদিও কথা না ডাঙৰ হয় আৰু কোন আছে দোকানটো মাতিব লাগে বহুত বেছি অফাৰ ভালি হৈছে আপোনালোকৰ মাতক দাদাক মাতক নহলে মই আপোনাকে ৰিটাৰ্ণ কৰাম কিন্তু আৰু আমাৰ কমলাবাৰী পিএছৰ পৰা কোন আহিছে তাৰ পকাই নাহে ন কোন আহিছে শুনক এই খেত কলে গ'ল হেজন দোকান কিয় কৈছে এফালে আহক
কি চিজ প্ৰিভিয়াছলি মই কৰিছোঁ কিমান কি ব্ৰইলাৰ নে কি আৰু লোকেল লোকেল আমি কিয় কিয় 420 মাংসটো আমি এতিয়া মুৰ্গীত আপোনাৰ বাইদেউ এনেকুৱা যে আমি ইয়াত পাব লাগে অলপ দূৰৰ পৰা আনিব কিয় খাবলগীয়া গৰমৰ যে 380 ৰুপিজত বেচিব পাৰিছে আপুনি কিয় 400 টকা দিছে উঠাব লাগে নেকি উঠাব লাগে নেকি তেনেহ'লে কাইলৈৰ পৰা তেনে একেবাৰে বেচাটো বন্ধ কৰিলে ভাল হ'ব ধমকি দিছে আপোনাৰ ধমকি দিয়া নাই বাৰু এতিয়া সমস্যা দি দিয়ে নেবেচিব আপুনি এজনে নেবেচিলে মানুহ খাবলৈ নাপায় নমৰে নেবেচিব আপুনি ৰাইজক যে লাগে এতিয়া ৰাইজক অনলি আপোনাৰ পৰা নালাগে নেবেচিব আপুনি এজনে নেবেচিলে মানুহ মৰি নাযায় মুৰ্গী খাবলৈ নাপায় কিমান বাৰ আপোনাক কোৱা হৈছে প্ৰাইচ কণ্ট্ৰল কৰিবলৈ যি মন যায় তাকে বেছি আছে বস্তু মোক বুজাব নালাগে মই চব বুজি আহিছোঁ অনেষ্টলি লাইক আমি আগতেওখিনি অভিযান চলাইছোঁ আৰু আজি আমাৰ লগত ফুড এণ্ড চিভিল ছাপ্লাই ফিচাৰী ভেটেনেৰী আৰু এক্সাইজ ডিপাৰ্টমেণ্ট আৰু মষ্ট ইম্পৰ্টেণ্ট লিগেল মেট্ৰলজি ডিপাৰ্টমেণ্ট আছে এইখন দোকান যোনখন সঞ্জীৱ ষ্ট'ৰ হয় এইখনত আমি ইয়াতে লিগেল মেট্ৰলজি ডিপাৰ্টমেণ্টে তেখেতৰ ৱেটছ এণ্ড স্কেলছত বহুত অনিয়ম পালে তো সেইখিনি ৱেটছ এণ্ড স্কেলছ চিজ কৰা হ'ল আৰু লগতে এখেতৰ দোকানত আমি 8টা মদৰ বটলো পালোঁ মেকডনাল্ডছ 180 ml 4টা এইখিনিতে ডেষ্ট্ৰয় কৰা হ'ল আৰু 4টা পুলিচে চিজ কৰিছে আৰু দোকানৰ যোনজন অ'নাৰ হয় তেখেতকো ডিটেইন কৰা হৈছে ফৰ ফাৰ্ডাৰ ইণ্টাৰগেশ্যন ঠিক আছে